এই ভিডিঅ'টোত ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ জীৱন আৰু কৃতিত্বৰ চমু প্ৰশ্ন আলোচনা কৰা হ'ব। কুৱেশ্যন নং 1, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া কিমান চনত জন্ম হৈছিল? এনচাৰ এ 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁৱত। কুৱেশ্যন নং 2, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কোনখন পষেকীয়া আলোচনী সম্পাদনা কৰিছিল? এনচাৰ বি প্ৰান্তিক। কুৱেশ্যন নং 3, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কোনখন শিশু আলোচনী সম্পাদনা কৰিছিল? এনচাৰ এ সঁফুৰা। কুৱেশ্যন নং 4, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? এনচাৰ বি পহৰী। কুৱেশ্যন নং 5, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কোনখন গল্প আলোচনীৰ বাবে সাহিত্য একাডেমী পুৰস্কাৰ পাইছিল? এনচাৰ এ শৃংখল। কুৱেশ্যন নং 6, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কিমান চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল? এনচাৰ বি 1998 চনত। কুৱেশ্যন 7, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল? এনচাৰ চি 2001 চনত। কুৱেশ্যন 8, অন্তৰীপ উপন্যাসখনৰ লিখক কোন আছিল? এনচাৰ বি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 9, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ডিটেক্টিভ উপন্যাসখনৰ নাম কি? এনচাৰ এ আতংকৰ শেষ। কুৱেশ্যন 10, ৰম্যভূমি উপন্যাসখনৰ লিখক কোন? এনচাৰ চি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 11, তৰংগ গল্প সংকলন পুথিখনৰ ৰচক কোন? এনচাৰ চি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 12, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাসখনৰ নাম কি? এনচাৰ এ মৰমৰ দেউতা। কুৱেশ্যন 13, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নাটকখনৰ লিখক কোন? এনচাৰ বি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 14, তলৰ কোনখন ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ বোলছবি নহয়? এনচাৰ এ সঁফুৰাখন। কুৱেশ্যন 15, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ কোনখন বোলছবিয়ে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰে? এনচাৰ বি অগ্নিস্নান। কুৱেশ্যন নং 16, তলৰ কোনখন ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ চলচ্চিত্ৰ নহয়? এনচাৰ এ শৃংখলখন। কুৱেশ্যন 17, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কিমান চনত সুৰেন্দ্ৰ নাথ পল বঁটা লাভ কৰিছিল? এনচাৰ বি 1999 চনত। কুৱেশ্যন 18, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কিমান চনত দিল্লীত সন্মান লাভ কৰিছিল? এনচাৰ চি 2001 চনত। কুৱেশ্যন 19, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? এনচাৰ এ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা। কুৱেশ্যন 20, তলৰ কোনখন ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ হিন্দী বোলছবি? এনচাৰ বি কাল সন্ধ্যা। কুৱেশ্যন 21, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ অগ্নিস্নান বোলছবিখন কোনখন উপন্যাসৰ আধাৰত নিৰ্মিত? এনচাৰ বি অন্তৰীপ। কুৱেশ্যন 22, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ কোলাহল বোলছবিখন কোনটো গল্পৰ আধাৰত নিৰ্মিত? এনচাৰ এ এন্দুৰ। কুৱেশ্যন 23, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ সন্ধ্যাৰাগ বোলছবিখন তলৰ কোনটো গল্পৰ আধাৰত নিৰ্মাণ কৰিছিল? এনচাৰ বি বানপ্ৰস্থ। কুৱেশ্যন 24, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ কোনখন বোলছবি ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱা নাছিল? এনচাৰ বি অনিবাৰ্ণ। কুৱেশ্যন 25, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ শেষ ছবিখনৰ নাম কি? এনচাৰ এ কাল সন্ধ্যাখন। কুৱেশ্যন 26, ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ কোনখন ছবিত মলয়া গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল? এনচাৰ চি অগ্নিস্নান। কুৱেশ্যন 27, প্ৰতিখন ছবিতে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰা ছবি নিৰ্মাতাগৰাকী কোন?
এনচাৰ এ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 28 তলৰ কোনখন ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ অনাতাঁৰ নাট নহয়? এনচাৰ বি পাপৰ ইখন নহয়। কুৱেশ্যন 29 পহৰী, সত্যপ্ৰিয় পাঠক, সঞ্জয়, সদানন্দ পাঠক, ৰজনী দত্ত, সুনীতি আদি কোনজন লেখকৰ ছদ্মনামেৰে জনা যায়? এনচাৰ এ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন 30 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া কিমান চনত মৃত্যু হৈছিল? এনচাৰ চি 2003 চনত। কুৱেশ্যন 31 সন্ধ্যাৰাগ, অগ্নিবাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবণ্টন, ইতিহাস এই 7খনতে তেওঁ কি বঁটা লাভ কৰিছিল? এনচাৰ এ ৰজত কমল বঁটা। কুৱেশ্যন 32 পহৰী, বৃন্দাবন, গহ্বৰ, সেন্দুৰ, শৃংখল, উপকণ্ঠ আদি গল্প সংকলন কোনজন লেখকে সৃষ্টি কৰিছিল? এনচাৰ বি ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া। কুৱেশ্যন নং 33 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে আৰু কিমান চনত শ্ৰেষ্ঠ নাট্যশিল্পীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? এনচাৰ এ অগ্নিস্নান 1986 চনত। কুৱেশ্যন নং 34 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই তলৰ কোনখন কলেজৰ প্ৰবক্তা হৈছিল? এনচাৰ চি শিৱসাগৰ কলেজৰ। কুৱেশ্যন নং 35 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া কোনছোৱা সময়ত সংগীত নাটক একাডেমীৰ সদস্য আছিল? এনচাৰ এ 1972 চনৰ পৰা 76 চনলৈকে। কুৱেশ্যন নং 36 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াক অসম সাহিত্য সভাই মৰণোত্তৰভাৱে আগবঢ়োৱা সন্মানটোৰ নাম কি আছিল? এনচাৰ বি সদস্যমহীয়ান। কুৱেশ্যন নং 37 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াই জীৱনজোৰা বৰঙণিৰ স্বীকৃতিস্বৰূপে লাভ কৰা বঁটাটোৰ নাম কি আছিল? এনচাৰ চি কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা। কুৱেশ্যন নং 38 ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম কি আছিল? এনচাৰ বি জীৱন বৃত্ত। থেংক ইউ ফৰ ৱাচিং। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি আপুনি নতুনকৈ এই চেনেলটোলৈ আহিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।